झारखंडर जेतिया इलेक्शन हो आसिले तेतिया दुगराकी महिलाक मोर अफिसলৈকে पठिया होइसिले आरो मोर लगत तेओलुके अलप बेलेग धरणे कथा पतार चेष्टा करिसिले तेतिया मैं अलपमान सन्देह होई तेओलुকক जी धरणे विदाय दिब लागे मैं विदाय दिसिलो। एतिया रातिपुआ झारखंडर मुख्यमंत्री डांगर प्राक्तन मुख्यमंत्री बाबुलाल मारांडी एटा ट्वीट करिसे जे मुक करबात फसाबर कारणे एटा षड़यंत्र करा होइसिल बुली विषयটো मैं डिटेल्स नाजानो कारण मैं इतिमध्ये मिटिंगत उलाई आहिलो मैं मात्र ट्वीटটো पढ़िছো राति मैं बाबुलाल मारांडीर लगत कथा पातिम तेतिया मैं गोटे कथाखिनि गम पाम। मैं नाभाबू कारो लगतो मोर व्यक्तिगत शत्रुता नाई हले जदि पलिटिकल हबो बेलेग कथा एकु नाई। सर आज लुरिनज्योति गगৈয়ে गुवाहाटीत संबाद मेल दिছে जे आपनि माने राजनैतिकভাৱে लाभालाभৰ बाবেহে उच्छेदৰ आदानी और आम्बानी 50,000 माटी দিব বিচাৰে। लुरिनज्योति गगৈয়ে এখন এফিডেভিট দি কক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছো তাতো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছো নেকি? লুৰিনজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছোঁ। ধন্যবাদ দিব নোৱাৰে নালাগে সমালোচনা নকৰিব কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি অকণমান লেহেমীয়া গতিত চলি আছে তাক ঠিক কৰিব লাগিব। চক গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি এনেকুৱা এটা ব্যৱস্থা তাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুইটাই থাকিব। সেইকাৰণে অলপ ভাবি চিন্তি লাহে লাহে সকলো কাম কৰিব লাগে। বহুত বেছি স্পীডত হৈ গ'লে আকৌ 4,000 মানুহৰ মৃত্যু হোৱা সেইখন বিটিআৰলৈ যাতে আমি উভতি যাব নালাগে। চক অখিল গগৈ এইবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব। ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে ৰাইজে কেতিয়াও ক্ষমা নকৰে। যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে। তেওঁলোকে যি কৰে কৰক মই অকলে মোৰ কামত অবিচল অটল। এতিয়াও এভিকশ্যন হ'ব ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব এভিকশ্যন চলিব চান্স পালে বাংলাদেশিক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম। মই নাভাবোঁ UPPL হওক BPF হওক সকলোৰে মোৰ লগত ভাল সম্পৰ্ক। মোৰ মিটিঙতো আপোনালোকে দেখিছে মই কাকো সমালোচনা কৰা নাই। কোনোবাই যদি ৰাজনীতিত অলপ ভোট পাম বুলি আমাক গালিও পাৰে মই কোনো প্ৰতিক্ৰিয়া নকৰোঁ কাৰণ ইলেকশ্যন পাৰ হৈ যাব আমি আকৌ একেলগে থাকিব লাগিব। সেইকাৰণে মই কোনো আলোচনা সমালোচনা বিটিআৰত কৰিব খোজা নাই। বিটিআৰত ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। VCDCটো ইলেক্টেড হ'ব লাগে। বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে বিটিআৰখনক আঁকোৱালি ল'ব লাগে। আমাৰ ইলেকশ্যন পজিটিভ কাকো আমি গালি গালাজ নকৰোঁ কাকো সমালোচনা নকৰোঁ কাৰণ মই এটা কথা জানো ইলেকশ্যন হোৱাৰ পিছতো আমি একেলগে থাকিব লাগিব। সেইকাৰণে মোক যদি কোনোবাই গালি পাৰে মই একদম বেয়া নাপাওঁ কিন্তু মই কাকো মই সমালোচনা নকৰোঁ। মোৰ আৰু কেইটামান সমষ্টি যাব বাকী আছে। এটা এটাকৈ সমষ্টিত গৈছোঁ মানুহক সুধি আছোঁ। য'ত মানুহে কৈছে বিজেপি ইয়াত নালাগে আমি নিদিওঁ। য'ত মানুহে কৈছে বিজেপি লাগে তাতে আমি দিম। এতিয়া মোৰ আৰু 20টামান সমষ্টি 19টামান সমষ্টি যাব আছে। 20 আগষ্টৰ ভিতৰত মোৰ যোৱা হৈ যাব। 21-22 তাৰিখে আমি সিদ্ধান্ত ল'ম। দুই এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখন হ'লে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব বুলি।
এটা কাৰো মনত মই দুখ দিব নোখোজোঁ ৰাইজে যিহেতু সেতুখন বিচাৰিছে গতিকে আপোনালোকে অলপ কথা পাতি ল'ব মই তেওঁলোককো এবাৰ সুধি ল'ম কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে এতিয়া বিটিআৰততো মই ডাইৰেক্ট একো কৰিব নোৱাৰোঁ প্ৰমোদ বড়োৰ অনুমতি ল'ব লাগিব সেইকাৰণে মই বিচাৰিছোঁ যে বিজেপি শক্তিশালী হওক ৰাজ্যৰ বাকী স্থানত যেনেকৈ বিজেপিয়ে কাম কৰি আছে তেনেকৈ যাতে বিটিআৰতো কৰিব পাৰে আমি বিচাৰিছোঁ যে এইবাৰ বিটিআৰত বিজেপি শক্তিশালী হওক আজি চুক্তি কাৰ্যকৰী হৈছে আপচুৰ লগত আলোচনা আমি সদায় চলাই থাকোঁ 125তম সংশোধনীটো অলপ দেৰি হৈছে ত্ৰিপুৰাৰ সংগঠনকেইটাৰ লগত ভাৰত চৰকাৰৰ বুজাবুজি হ'ব পৰা নাই কাৰণে কাৰ্বি আলং ডিমা হাছাও বিটিআৰলৈ কোনো প্ৰব্লেম নাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত ময়ো একমত যে যিমান সোনকালে আৰু প্ৰয়োজন হ'লে গৃহমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ ক'ম যাতে অক্টোবৰৰ ভিতৰত বা এটা সময়সীমাৰ ভিতৰত যাতে 125তম সংশোধনীটো হ'ব পাৰে আমি শৰণীয়া কছাৰীক জনজাতীয় হিচাপে গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি কাগজ পঠাইছোঁ DNA চেম্পলিং আদিও আমি পঠাইছোঁ যে বড়ো আৰু শৰণীয়া কছাৰী অতীজতে একে আছিল যিটো DNA প্ৰফাইল বুলি কয় DNA প্ৰফাইলিঙো আমি কৰি পঠাইছোঁ গতিকে মই ভাবোঁ যে অলপ সময় লাগে সংবিধান সংশোধন কৰি নামটো সোমাব লাগে কিন্তু আমি কৰি দিব পাৰিম